আপোনাৰ সন্তানে আপোনাক কমকৈ শ্ৰদ্ধা কৰিছে নেকি? নাইবা আপোনাৰ সন্তান অবাধ্য হোৱাৰ বাবে আপুনি তীব্ৰ মানসিক চিন্তাত দিন কটাইছে নেকি? আহকচোন, পিতৃ হিচাপে আপুনি সন্তান বিপথগামী হোৱাৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিদৰে জড়িত হৈছে সেই বিষয়ে কিছু কথা জুকিয়াই আলোচনা কৰোঁ। হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে নিশ্চয়। মোৰ SD দাস আছামিজ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আৰু এটি ভিডিঅ' লৈ আহিছোঁ। গতিকে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ সন্তানে আপোনাক কমকৈ শ্ৰদ্ধা কৰিছে নেকি? নাইবা আপোনাৰ সন্তান অবাধ্য হোৱাৰ বাবে আপুনি তীব্ৰ মানসিক চিন্তাত দিন কটাইছে নেকি? উল্লেখিত প্ৰশ্ন দুটাৰ উত্তৰ বহুতে হয়বোধকভাৱেই দিব আৰু বহুতে প্ৰশ্ন দুটা শুনি হয়তো আচহুৱা অনুভৱ কৰিব। কোনে জানো কৈছিল দুখ কাক বোলে? সেইজন ব্যক্তিক সুধিব যিজন ব্যক্তিৰ সন্তানে পিতৃ মাতৃৰ অবাধ্য হৈ চকুৰ প্ৰচাৰতে ধ্বংসৰ পথত অগ্ৰসৰ হৈছে। আজি মই এই ভিডিঅ'টো সেইসকল পিতৃ মাতৃক উদ্দেশ্য কৰি প্ৰস্তুত কৰিছোঁ যিসকল পিতৃ মাতৃৰ সন্তানে ইতিমধ্যে বিপথগামী হৈছে। যদি আপোনাৰ সন্তানে বিপথে পৰিচালিত হৈছে, তাৰ কাৰণে আপুনি পোনে পোনে সন্তানলৈ আঙুলি তোৱাৰ বিপৰীতে প্ৰথমে কিছু আত্মসমালোচনা কৰি নিজৰ ভুলবোৰ আঁতৰাবলৈ চেষ্টা কৰক। আহকচোন, পিতৃ হিচাপে আপুনি সন্তান বিপথগামী হোৱাৰ ক্ষেত্ৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিদৰে জড়িত হৈছে সেই বিষয়ে কিছু কথা জুকিয়াই আলোচনা কৰোঁ। প্ৰথমতে, আপুনি নিজৰ সন্তানক সময় দিয়েনে? অৰ্থাৎ সন্তানৰ সৈতে সৰু অৱস্থাত খেলা-ধূলা কৰা বা ডাঙৰত বন্ধুসুলভ আচৰণেৰে সকলো কথা মুকলিকৈ পতা ইত্যাদি ধৰণৰ কথাবোৰত আপুনি গুৰুত্ব দিয়াটো নিতান্তই প্ৰয়োজন। কাৰণ যিসকল সন্তান সৰুৰে পৰা পিতৃ-মাতৃৰ মৰম চেনেহৰ পৰা বঞ্চিত হয় বা যিসকলে পিতৃ-মাতৃৰ লগত মানসিক দূৰত্ব বজাই চলে, তেনেবোৰ ল'ৰা-ছোৱালী সময়ত অজানিতে ভিতৰি ভিতৰি বিদ্ৰোহী হৈ উঠিব পাৰে আৰু সময়ত বিপথে পৰিচালিত হৈ পিতৃ-মাতৃৰ মানসিক শান্তি হৰণ কৰিব পাৰে। দ্বিতীয়তে, ল'ৰা-ছোৱালীবোৰে সৰুৰে পৰা বিশেষকৈ মাক-দেউতাকৰ কথা কামবোৰ নিখুঁতভাৱে অনুকৰণ কৰে। এই ক্ষেত্ৰত পিতৃ-মাতৃসকলে সদায় এটা শুদ্ধ সত্য আদৰ্শৰে নিজক পৰিচালিত কৰিব লাগে। নহ'লে পিতৃ-মাতৃৰ কৰা আদৰ্শহীন কাম-কাজৰ ঋণাত্মক চিন্তা চেতনাৰ প্ৰভাৱত নিজৰ সন্তান বিপথগামী হ'ব পাৰে। পৰচৰ্চা কৰা, আনক অযথা সমালোচনা কৰা ল'ৰা-ছোৱালী সৰুৰে পৰা এক উচ্ছৃঙ্খল জীৱন-যাপনৰ প্ৰতি লালায়িত হয়। সন্তানৰ সন্মুখত যিকোনো কথা চৰ্চা কৰা নাইবা পতি-পত্নীৰ মাজত অযথা হাই-কাজিয়া চলি থাকিলেও ল'ৰা-ছোৱালী বিপথগামী হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত মাক-দেউতাকে মনত ৰখা ভাল যে তেওঁলোকৰ মাজৰ কাজিয়াৰ ঋণাত্মক প্ৰভাৱ ল'ৰা-ছোৱালীৰ জীৱনত পৰিলে ভৱিষ্যতলৈ তেওঁলোক অধিক বিদ্ৰোহী হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। আপোনালোকৰ সৈতে যিবোৰ মানুহৰ সঘনে অহা-যোৱা চলে, তেওঁলোকৰ আচৰণ স্বভাৱ-চৰিত্ৰৰ প্ৰভাৱো আপোনাৰ সন্তানৰ জীৱনত পৰিব পাৰে। কাৰণ আপুনি যি নীতি আদৰ্শৰ দ্বাৰা পৰিচালিত হয়, সেই নীতি আদৰ্শৰ মানুহৰ সৈতেহে আপোনাৰ পৰিয়ালৰ সম্পৰ্ক গঢ়ি উঠিব আৰু আপোনালোকৰ সন্তানৰ কথা কামত তেওঁলোকৰ চিন্তা চেতনাৰ প্ৰভাৱ পৰোক্ষভাৱে হ'লেও পৰিব। আপুনি নিজৰ ঘৰখনত এটা আধ্যাত্মিক পৰিৱেশৰ জন্ম দিব পাৰিলে আপোনাৰ সন্তান বহু সময়ত শৃংখলাবদ্ধ জীৱন এটি গঢ়িবলৈ চেষ্টাত ব্ৰতী হোৱাৰ যথেষ্ট সম্ভাৱনা থাকিব। এতিয়া আপুনি নিশ্চয় বুজি পাইছে যে সন্তানক মানুহ কৰি গঢ়িবলৈ পিতৃ-মাতৃৰ যথেষ্ট কৰণীয় আছে। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। ভাল হ'লেও জনাব, বেয়া হ'লেও জনাব। আৰু ভিডিঅ'টো চাই অলপ হ'লেও যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব
আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এতিয়া বাই